ওদালগুৰি আৰু কামৰপুৰৰ কাৰণে ভাল হ'ব আৰু সেইফালে শোণিতপুৰত আৰু বিশ্বনাথত নতুন গাঁও সোমাইছে ইহঁতৰ কাৰণে কাম কৰিবলৈ আসানি হ'ব সেইকাৰণে আমি এই ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি আমি ঘোষণা কৰিছোঁ আৰু এইটো আমি বনাম আজি প্ৰথম এনেকুৱাটো ইমান শান্তি পাব মইতো পোৱা নাই না জিন্দগীত আজি ফাৰ্ষ্ট টাইম মানুহতো হিচাপ নাই আপোনাৰ মানুহ হিচাপ নাই 25,000 তলত নাই আৰু আমাৰ আজি যিটো আশীৰ্বাদ ৰেলী যিটো উদ্দেশ্য লৈ আমি কৰিছো পুৰা গ্ৰেণ্ড সাকসেস ইয়াত সকলো ধৰণৰ মানুহ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি সুধিছিলো কোন কোন জাতি সবে হিন্দীভাষীও আছে বেংগলীও আছে অসমীয়াও আছে ৰাজবংশীও আছে বড়ো মুছলিম সব জাতি জনগোষ্ঠী আছে এইটো আমি দেখিবলৈ পাইছো আৰু আমাৰ এই যিটো যাত্ৰা আমি যিটো উদ্দেশ্য লৈ যাত্ৰা কৰিছো সেইটো সফল হৈছে বুলি আমি আজি ক'ব পাৰো মততে ওদালগুৰি জিলাত 5টা সমষ্টি লৈ যিটো আশীৰ্বাদ যাত্ৰা এটা আমাৰ গ্ৰেণ্ড সাকসেস আৰু আমি 5টা সমষ্টি জিকাটো আমি আজিৰ দিনত 100% শিওর বুলি আমি ক'ব পাৰো 5 দিন আছে মাত্ৰ ফাৰ্ষ্ট দিন মানে যে 25 তাৰিখত ইলেকশন নোটিফিকেশন ওলাব ইয়াত পিছতো নাই না চৰকাৰ এই কাৰণে 5 দিন আছে বুলি কৈছো কথা এইটো আৰু প্ৰমোদ বড় ওদালগুৰিত এটাও নিজিকে 10টা জায়গা নাই ওদালগুৰিত 10খানে পাইছে ওদালগুৰিত 10টা আছে 10টা সমষ্টিৰ ভিতৰত 10টাও বিজেপি নহয় জাম্বা কি বিজেপি বুদ্ধি থাকে স্যার প্রিয়া বসুমতাৰীৰ মাক দুটাকে হাইকোৰ্টত হেৰি কৰিছে এইটো মোৰ লগত ফেৰেংগাও জড়িত আছে এইটো মোৰ লগত কোনো কনচাৰ্ন নহয় মই একো কমেন্ট নিদিওঁ গতিকে এতিয়া আমাৰ হল বিটিসি নিৰ্বাচন আহি আছে ইয়াত এই নিৰ্বাচনৰ বিষয়ে কেনেকৈ চৰকাৰ বনাব পাৰে তাৰ কাৰণে আমি কাম কৰি আছো ৰাইজৰ মাজত যাই পেলাই প্ৰচাৰ কৰি আছো আমি বিপিএফ দল হিচাপে চৰকাৰ আহিলে কি কাম কৰিব ইয়াতে ব্যস্ত আমি ইয়াত প্ৰিয়া বসুমতাৰীৰ মাৰ্ডাৰ কৰাটো কোন জড়িত আছে নাই ইয়াত আমি একো কমেন্ট নিদিওঁ এইটো আইন আছে আইনে নিজাবকীয়া দায়িত্ব ল'ব চৰকাৰ আহিলে মেইন কাম মই কৈছো না মাটিৰ পাট্টা দিওঁ এইটোৱে আৰু ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ কাৰণে 100 crore আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত আত্মসহায়ক গোটৰ কাৰণে 40 কোটি ব্যৱহাৰ কৰিম এইবিলাকে মেইন কাম আমাৰ আৰু আমি কৈছো ওদালগুৰিত আমি এনে ঘোষণা কৰা নাই ওদালগুৰি আৰু কামৰপুৰৰ কাৰণে ভাল হ'ব আৰু সেইফালে শোণিতপুৰত আৰু বিশ্বনাথত নতুন গাঁও সোমাইছে ইহঁতৰ কাৰণে কাম কৰিবলৈ আসানি হ'ব সেইকাৰণে আমি এই ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি আমি ঘোষণা কৰিছো আৰু এইটো আমি বনাম ভাৰতৰ শক্তিশালী ইচ্ছা কৰিলে আপোনাৰ লগত আৰু প্ৰমোদৰ লগত একেলগে হাতত ধৰি খোজ কাঢ়িব পাৰে এই বিজেপি মই বিজেপি বেলেগ বিপিএফ বেলেগ কি কয় বিজেপিৰ লগত এলায়েন্স হ'ব নেকি চৰকাৰ কি হ'ব আমি বিপিএফ এবছলেট পাই আছে কি এলায়েন্স আমি কাৰো লগত এলায়েন্স নাই স্যার কালি এই মঞ্চতে এটা কথা উত্থাপন কৰিছে যে বিটিসি চুক্তি হল বিটিআৰ চুক্তি হল বিটিআৰ শান্তি আহিল উন্নয়ন হল মুখ্যমন্ত্ৰীয়ে সেই কথা কিন্তু কালি স্পষ্টভাৱে কৈছে কিন্তু আন এটা বৰ ডাঙৰ কথা কৈছে যে বিটিসিত বসবাস কৰা যিবিলাক জাতি জনগোষ্ঠী আছে কিন্তু ইয়াত সংকাত থাকে বুলি কৈছে আৰু যাৰ কাৰণে বিটিসিয়ে নিৰ্বাচন খেলিছে বিজেপিয়ে এইটো ইলেকশন সময় নিৰ্বাচনৰ সময়ত বিজেপিও বহুত কথা ক'ব কংগ্ৰেছো আহি পেলাই বহুত কথা ক'ব কোনোবা ইউটিউবো ক'ব নিজকে জিকাবৰ কাৰণে বহুত কথা ইউজ কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে এইটো ইলেকশন মেটাৰ আমিওতো প্ৰচাৰ কৰি আছো আমি কিন্তু সঁচা কথাটো প্ৰচাৰ কৰি আছো মাটিৰ পাট্টা দিব 100 crore ব্যৱহাৰ কৰিম 40 কোটি আত্মসহায়ক গোটত ব্যৱহাৰ কৰিম 50 কোটি আমি গৰীব দুখীয়াসকলৰ কাৰণে ব্যৱহাৰ কৰিম কিন্তু যোৱাকালি
CM ডাঙৰীয়াই কি কৈছে কোৱা নাই, কোনোবা কংগ্ৰেছৰ লিডাৰে কি কৈছে কোৱা নাই, ইয়াৰ লগত আমাৰ কোনো তুলনা নাই। মুঠতে আমি কাৰো লগত এলায়েন্স নাই, কি কয় এলায়েন্সটো মিত্ৰতা নাই, কাৰো লগত মিত্ৰতা নাই। স্পষ্ট কথা, নিজকে জিকাবৰ কাৰণে বিজেপিয়ে আজি বহুত ৰণকৌশল ব্যৱহাৰ কৰিব, এইটো ইলেকশ্যন মেটাৰ। কিন্তু চৰকাৰ বিফেভে কৰিব, যোনে চৰকাৰ কৰিব সিহে কাম কৰিব। ইয়াত কি কাম কৰিব লাগে নালাগে এই যোনে চৰকাৰ কৰিব, বিজেপিটো নকৰে নহয়, বিফেভে কৰিব, বিফেভে চৰকাৰ কৰিব। নাৰাখে মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা হৈছে। 2005 চনত যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ। এই চুক্তিটো মই লিখা নাইতো, মই কৈছো বাৰে বাৰে গভৰ্ণমেণ্ট অফ আছামৰ ব্যুৰক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আছাম সেই সময়ত কংগ্ৰেছ আছিলে, সেই সময়ত দিল্লীত বিজেপি আছিলে, ইহঁতেতো কৰিছে, মইতো লিখা নাই। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা আৰু সাংবিধানিকভাৱে যিটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই এছেটিছ থাকিব। এইটো ইলেকশ্যনৰ টাইমত চব কিছু ক'ব পাৰে, এইবিলাক কোৱাটো কি ইমান ডাঙৰ কথা হ'ল? এইবিলাক ময়ো ক'ব পাৰি, দিল্লীত ময়ো চৰকাৰ বনাওঁ, ময়োতো ক'ব পাৰি, এইবিলাক ইলেকশ্যন টাইমত ক'ব পাৰে, চবেই ক'ব। প্ৰেক্টিকেল আমিহে 20+। লাড্ডা মানে শেষ, কিয় দিলে স্যার? লাড্ডাটো কিয় দিলে? লাড্ডা মানে শেষ, একদম লাস্ট নাম্বারত নাপায় লাড্ডা লাস্ট। বিজেপি আমার নেক্সটত বিজেপি আহি আছে, মই জানো ওদালগুৰি জিলাত 10টা সমষ্টি আছে, আমি জিকি আছো। মুঠতে আমাৰ নেক্সটত বিজেপি BTC ষ্ট্ৰং টু বিজেপি আহি আছে। UPPL আছিল আগত, কিন্তু এতিয়া লাষ্ট লাড্ডা। BCDC ব্যৱস্থাটো সমালোচনা কৰিছে, BCDC ব্যৱস্থাটো মুখ্যমন্ত্ৰীয়ে। এটা ভাঙা বস্তু নাকি? এইটো কিবা কিবা পাইছে নাকি? লোহা না কিবা না কি বস্তু কয় এইটো? খৰি পাইছে নাকি? এইটো ভাঙা বস্তু, লোহা পাইছে। BCDC লোহা নহয়, খৰি নহয়, থাকিব, চলি থাকিব।